মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইখন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ হাফ-ইয়াৰলি এক্সামিনেশ্যন 2023ৰ অসমীয়া বিষয়ৰ 10মান শ্ৰেণীৰ প্ৰশ্ন কাকত। এইখিনিতে কৈ থওঁ, তোমালোক যদি এই চেনেলটোত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। এতিয়া আহা আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। 1 নম্বৰ, অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে সুধিছে, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াতে 3টা প্ৰশ্ন আছে, কিন্তু নম্বৰ আছে 2। মানে এই 3টাৰ ভিতৰত 2টাৰ উত্তৰ কৰিলে হৈ যাব। ইয়াতে সুধিছে, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰটো হ'ব ক্ৰমবৰ্ধমান শক্তি। খ নম্বৰত আছে, ইণ্টাৰনেট মানে কি? ইণ্টাৰনেট মানে কি এইটো 1-2 লাইনৰ ভিতৰত লিখিলে হৈ যাব। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ইয়াৰ উত্তৰ হ'ব এলাহ। তাৰে পিছত আছে 2 নম্বৰ, চমু উত্তৰ দিয়া, যিকোনো 4টাৰ। ইয়াৰে প্ৰত্যেকতে আছে 2 নম্বৰকৈ আছে। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? ইয়াৰে উত্তৰটো হ'ব সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাব পাৰে? ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইকেইটা প্ৰশ্নৰ উত্তৰত 2-3 লাইনকৈ লিখিলে হৈ যাব। 3 নম্বৰ প্ৰশ্নটো হৈছে, কামত ল'ৰা-ছোৱালীৰ ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল বুজাই লিখা। ইয়াত আছে 3 নম্বৰ। এই প্ৰশ্নটো অৰণ্য যাত্ৰা নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। এইখিনি 3 নম্বৰ হোৱাকৈ লিখিব লাগিব। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। পাঠৰ আধাৰত বুজাই লিখা। নাইবা আৰু এটা প্ৰশ্ন দিছে, এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ। এয়া কেৱল এডাল চেইন নহয়। কথাষাৰ কোনে কেতিয়া কি প্ৰসংগত কৈছিল বুজাই লিখা। এইটো প্ৰশ্ন আহিছে অৰুণিমা সিনহা নামৰ পাঠ্যৰ পৰা। 5 নম্বৰ হৈছে, অৰুণিমা সিনহাৰ ঘৰ ক'ত? উত্তৰটো হ'ব উত্তৰ প্ৰদেশত। www বা ৱেব কি? এইটো 2 বা 3 শাৰীৰ ভিতৰত উত্তৰটো লিখিব লাগিব। বিদ্যালয়ৰ 9ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল? উত্তৰটো হ'ব কাজিৰঙা। 6 নম্বৰ, উত্তৰ লিখা। প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে? ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোত কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত কি অভিজ্ঞতা আহৰণ কৰিলে? বাচেন্দ্ৰী পাল কোন আছিল? 7 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াৰে এটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। অৰুণিমা সিনহাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? ইয়াত বাচেন্দ্ৰী পালৰ কথা সুধিছে। বাচেন্দ্ৰী পাল হৈছে প্ৰথম ভাৰতীয় মহিলা এভাৰেষ্ট পৰ্বতাৰোহী। আৰু তেওঁৰ তাতেই অৰুণিমা সিনহাই এভাৰেষ্ট বগোৱাৰ প্ৰশিক্ষণ লৈছিল। আৰু এই ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেধৰণে সহায় কৰিছিল তাকে ইয়াতে সুধিছে। বা লিখিব দিছে, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? লিখা। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিং তেওঁ কেনেধৰণে অৰুণিমাক অনুপ্ৰাণিত কৰিছিল সেই বিষয়ে লিখিব দিছে। চমু থকা লিখা যিকোনো 2টা। ইয়াৰে টমাছ আলভা এডিসন, উইলিয়াম শ্বেক্সপিয়াৰ, জুবিন গাৰ্গ। এই 3টাৰ ভিতৰত 2টা চমু থকা লিখিব দিছে। অতি চমু প্ৰশ্নৰ উত্তৰ, বৰগীত কি ৰাগত বন্ধা? বৰগীতটি বসন্ত ৰাগত বন্ধা। তাৰপাছত সুধিছে, মুখ-পাহ মানে কি? মুখ-পাহ মানে হৈছে মায়াৰ বান্ধোন।
জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। ইয়াৰ পিছত দুটা প্ৰশ্ন উত্তৰ কৰিব দিছে। কবি মাধৱদেৱৰ দুখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। জিকিৰসমূহক ইছলাম ধৰ্মৰ কি কি তত্ত্ব প্ৰকাশ পাইছে লিখা। 11 নম্বৰ, যিকোনো এটা কবিতাৰ মূলভাৱ লিখা, লগতে কবিজনৰ নাম উল্লেখ কৰিবা। বৰগীত আৰু প্ৰশস্তি অপশ্যন দিয়া আছে, এই দুটাৰ ভিতৰত এটা লিখিলে হৈ যাব। ব্যাখ্যা কৰা। দুটা ব্যাখ্যা ইয়াতে দিয়া হৈছে। উঠে তৰু শিৰে শিৰে বন বিহংকৰ, ছন্দভৰা সুমধুৰ টান, জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। মোহন কৃষক বেনু অনাহতে ছন্দে, গাই মহা মহিমৰ গান, মোহ তন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ, সুন্দৰৰ কথা ৰূপ ধ্যান। এই দুটাৰ যিকোনো এফাকি লিখিলেই হ'ব। দুটাই প্ৰশস্তি কবিতাটোৰ পৰা তুলি দিয়া হৈছে। যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে ব্যাকৰণখিনিৰ ভিতৰত 7টা প্ৰশ্ন আছে, ইয়াৰে যিকোনো 5টা লিখিব দিছে। সন্ধি ভাঙা আৰু পাতা তিনিটাৰ দুটা লিখিব দিছে। ইয়াৰে সূৰ্য যোগ উদয় হ'ব সূৰ্যোদয়, সীমা যোগ অন্ত হ'ব সীমান্ত, আৰু নায়ক হ'ব নায়ক। বেয়া বাক্য ভাঙি সমাসৰ নাম লিখিব দিছে, যিকোনো দুটাৰ। ইয়াত ত্ৰিভুৱন, 3 ভুৱনৰ সমাহাৰ, দ্বিগু সমাস। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ, এইটো হ'ব বহুব্ৰীহি সমাস। হৰিহৰ, হৰি আৰু হৰ, এইটো হ'ব দ্বন্দ্ব সমাস। তাৰপিছত আছে এটা শব্দত প্ৰকাশ কৰা, যিকোনো দুটা কৰিব দিছে। একে মাকৰ সন্তান, এইটো হ'ব সহোধৰ। বিহুৰ আগদিনা উৰুকা, আনক শ্ৰীটো চাগে ভুলবশতঃ আহি গৈছে, আনক দেখিব নোৱাৰা বা আনৰ ভাল দেখিব নোৱাৰা হ'ব পাৰে এইটো, তেতিয়া হ'ব চকু চৰহা। মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ দৰ্শাব দিছে, যিকোনো দুটাৰ। ইয়াতে অৰণ্যটোত যিটো মূৰ্ধন্য ন হৈছে, সেইটোৰ কাৰণ হ'ব যে ৰৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয়, ৰি ৰ হৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয়। তাৰপিছত যুধিষ্ঠিৰ, আচলতে যুধি শব্দৰ পিছত থকা স্থিৰৰ দন্ত্য হ মূৰ্ধন্য হ হয়, কিন্তু ইয়াত যুধিষ্ঠিৰ শব্দটো ভুলকৈ দিয়া আছে। তাৰপিছত আছে ৰামায়ণ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। 19 নম্বৰত দিছে বাক্য ৰচনা কৰা দুটাৰ। ইয়াৰ চকুত লগা হাতলৰ বগলী ভকত। ইয়াৰ চকুত লগা মানে হৈছে দেখাত ধুনীয়া বা মৰম লগা, হাতলৰ মানে হৈছে চোৰ, আৰু বগলী ভকত মানে হৈছে বাহিৰে ভাল ভিতৰি বেয়া, বা বাহিৰে ভালটো দেখুওৱা ভিতৰি কিন্তু বেয়া হয়। বিপৰীত শব্দ লিখা দুটাৰ। সফল, বিফল, জন্ম, মৃত্যু, সপোন, দিঠক। যথাস্থানত জ্যোতিচিহ্ন বহুওৱা। ৰামে ক'লে তুমি আজি বিদ্যালয়লৈ যাবানে? ৰামে ক'লে ইয়াতে কমা থাকিব, তাৰপিছত তুমি আজি বিদ্যালয়লৈ যাবানে এইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব, আৰু প্ৰশ্নবোধক থাকিব। জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। অকৃতজ্ঞ লোকে ক'তো সন্মান নাপায়। ইয়াত জটিল বাক্যলৈ পৰিৱৰ্তন কৰিলে হ'ব, যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো সন্মান নাপায়। ভাৱ সম্প্ৰসাৰণ কৰিব দিছে। যি মূলা বাঢ়ে বা তাৰ দুপাততে চিন, নাইবা এখন আবেদন লিখিব দিছে। শাৰীৰিক অসুস্থতাৰ বাবে 2 দিনৰ ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান অধ্যক্ষলৈ এখন আবেদন লিখা। তলৰ দিয়া যিকোনো এখন ৰচনা লিখা। প্ৰিয় গ্ৰন্থ বা তোমাৰ জীৱনৰ লক্ষ্যৰ যিকোনো এখন লিখিব দিছে। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট থকা দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। এই বৈচিত্ৰ্যময় অসম পাঠটিত থকা বিভিন্ন জনগোষ্ঠী আছে, তাৰ অকল দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিলেই হ'ব। এটাত 3 নম্বৰকৈ আছে। দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি আগবঢ়োৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। দ্ৰুতপাঠ অৰ্থাৎ বৈচিত্ৰ্যময় অসমখনত যিবিলাক জনগোষ্ঠী আছে, সেই সকলোবিলাক জনগোষ্ঠীৰে কিছুমানকৈ বিশেষকৈ ব্যক্তি আছে, যিবিলাকে বিশেষভাৱে বৰঙণি আগবঢ়াইছে। তাৰে ভিতৰত 2জনৰ বিষয়ে চমুকৈ লিখিব দিছে। ইয়াতে 2 মাৰ্ককৈ আছে।
তাৰপিছত বিভাগ খত আছে চমু প্ৰশ্ন উত্তৰ দিয়ে নাগাৰ্জুন কোন। নাগাৰ্জুন হৈছে শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ অধ্যক্ষ। অৰ্থশাস্ত্ৰৰ লিখক কোন? চাণক্য। এই উত্তৰটো হ'ব চাণক্য। যুগৰ বহুৰ শব্দটিৰ অৰ্থ কি? যুগৰ বহুৰ শব্দটিৰ অৰ্থ হৈছে বহুত দিনৰে পৰা পৰি থকা জাবৰ জোঁথৰ। তক্ষশিলা বিশ্ববিদ্যালয়ত দুজন ছাত্ৰৰ নাম লিখা। দুজন ছাত্ৰ হৈছে চাণক্য আৰু পাণিনি। উদান্ত বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰে? ইয়াতে বহুমূলীয়া পুথিভঁৰালটো ধ্বংস কৰে মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64টা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? ইয়াতে 11টা বিভাগ আছে, সেই বিভাগকেইটাৰ নাম লিখিব লাগিব। অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। অসম কেশৰী বুলি কাক কোৱা হয়? অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয়। সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কৈছে? এইটো উত্তৰটো হ'ব যুগৰ বহুৰেৰে পোত খাই আছে বুলি কৈছে। কবিয়ে চাই থাকোঁতে মোক কিহেৰে ভৰি পৰিল বুলিছে? কবিয়ে চাই থাকোঁতে মোক কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। তাৰপিছত হল এবে তোৰ সময় হবৰ জাতি জাৰুদাৰ যে ভাই, ইয়াত কবিয়ে কি কাৰণে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে? এই কবিতাটো শাৰী ধৰ জাৰু ধৰ ভাই কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আৰু কি কাৰণে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে লিখিব দিছে। খ নম্বৰটো ধৰ জাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবিয়ে ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। ইয়াতে আছে 3 নম্বৰ। তাৰপিছত তলৰ বাক্যটো শুদ্ধকৈ লিখা। ভাৰতে স্বাধীন লাভ কৰাৰ 77 বছৰ হ'ল। বাক্যটো শুদ্ধ কৰিব দিছে। ইয়াতে হ'ব ভাৰতে স্বাধীনতা লাভ কৰাৰ 77 বছৰ হ'ল। অনু আৰু সম উপসৰ্গ লগাই দুটা শব্দ লিখা। অনু অনুবীক্ষণ, সম সংবাদ। সমাৰ্থক শব্দ লিখা। পানী, জল, আকাশ, গগন, বদন, মুখ, জুই, অগ্নি, অনল, চকু, নেত্ৰ, নয়ন ইত্যাদি। চোন উপসৰ্গ অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। এতিয়া চোন আমি যে কওঁ আহাচোন খোৱাচোন বা এই কলমটো দিয়াচোন, তেনেধৰণৰ এটা বাক্য লিখিব দিছে। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অসমীয়া কাকতখন বুজি পাইছা। আৰু বেলেগ বেলেগ বিষয়ৰ প্ৰশ্ন কাকতটো যদি তোমালোকে বিচাৰা তেনেহ'লে পাই যাবা। সেইকাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থবা, যাতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিলে তোমালোকে ন'টিফিকেশ্যন পাই যোৱা। ধন্যবাদ।